নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লে আৰু আজিৰ ভিডিঅ'টোৰ মেইন টপিক হৈছে খানা আচলতে খানা বুলি ক'লেতো এনেকুৱা নহয় যে আমি কেৱল খোৱাৰ কাৰণেই হয় মানে খুৰা এটাই ক'লে যে বহুত ঠাণ্ডা কৰিছে আৰু খানা খাব চবে কিবা কৰিব বহুত দিন বোলে চৌকা যিহে তাতকৈ এনেকুৱা তৃপ্তিটো পোৱা নাই মানে সেনেকুৱাকৈ খানা খোৱাৰ বহুত বেছি আগৰ কৈ আছিল আৰু আজি অকস্মাত মানে খানা খোৱাৰ প্লেন কৰি দিলা তো খানাটো যে আমাৰ ঘৰতে খাব বাকী চব মা খুৰা চবে উঠি পৰি লাগি আছে মানে কি পৰিয়ালৰ যিটো একগোট পৰিয়ালৰ যিটো মৰম আন্তৰিকতা এই খানাবিলাকৰ জৰিয়তে মানে কি হয় একলগ হয় আৰু সেইকাৰণে আজি খানাটো ঘৰত পাতিব বা খাব তো খানাটো আমি কেনেকৈ কি কৰি থাকোঁ চব আপোনালোকক দেখাম কেনেকৈ আঞ্জা বনাইছে কি কৰিছে এইবিলাক বৰ দেখাব নোৱাৰিলেও আমাৰ এনজয়মেণ্টখিনি স্পেচিয়েলি মোৰ এনজয়মেণ্টখিনি আপোনালোকক দেখাই থাকিম তো ভ্লগটো স্কিপ নকৰাকৈ চাই থাকিব গাইজ বেয়া নাপাব যে মই ঘৰত কি বজাৰ আনিছিল কি আছিল মানে সেয়া বস্তু আপোনালোকক দেখুওৱা নহ'ল বাকী পনীৰখিনি খুৰীমাহঁতৰ ঘৰত খুৰীমা বনালে আৰু তো যেতিয়া খাবৰ সময়ত নিশ্চয় মই দেখাম এইখিনি অলপ হ'লেও দেখাম বাকী কি হৈ আছে মানুহজনক দেখাম বাকী মানুহৰ লগত মানে ভিডিঅ' চিডিঅ' বনাব অলপমান লাজ লাগে যিমান যি নহওক তো অলপ দেখাম চৌকাৰ খানাৰ লগতে ঘৰৰ একদম থলুৱা এটা নিয়ম যে পাতাত বটা মছলা এইটো আমাৰ মা মছলা বটিং ৰান্ধনি ধুনীয়াকৈ ইয়াত দালিখিনি বনাই থৈ দিলোঁ মই বনোৱা নাই পিছে দালিখন দেউতা বনাইছি কাৰণ দেউতাৰ দালি ফেভৰেট হয় তাৰপিছত ইয়াত তৰকাৰী হয় আজি কি আছে খানা আছে তো আমাৰ পূৰা খানাৰ যোজা চলি আছে পূৰা আমাৰ চিকেনখন বনাই আছে দালি তৰকাৰী পনীৰখিনি অলৰেডি হৈ গ'ল আৰু হয়তো পিছলৈকে কিবা আইটেম হৈ থাকিব লাষ্টত একদম ভালকৈ কি আছিল মানে দেখাই দিম তো এতিয়া বহুত বেছি ভাল লাগি আছে মানে আমাৰ টিকলা পাতি মানে কি গোটেইকেইটা বাচ্ছা পাতিৰ লগত পূৰা খেলি আছোঁ বহুত বেছি ভাল লাগছে মানে কি খুৰীমাহঁতৰ লগত কথা পাতি আছোঁ দালি বাচ্চা পাৰ্টিৰ খানা আমাৰ ঘৰৰ সৰু হ'লেওতো কিবা এটা বনোৱাৰ মন যায় ন মোৰো কিন্তু সকলোবোৰ ইমান মানুহ আছে মানে ঘৰত সকলোৱে নিজৰ বস্তুবোৰ বনাই থাকে কিন্তু আমাৰ ঘৰত মানে কি মোৰ এটা এক্সট্ৰা নেচাৰ আছে যে মই চবচে বেছি মানে এই চাটনিবিলাক বেছি টেষ্টিকৈ বনাব পাৰোঁ মানে চবচে বেছি সৰু কাম এইটোৱে না চ' এইটো বাছি ল'লোঁ মই এতিয়া মই ইচ্ছা কৰি কৈছোঁ যে মই চাটনিখিনি ধুনীয়াকৈ বনাম তো ধুনীয়াকৈ এইখন বনাই আছোঁ মই বাকী আঞ্জা ভাত পিছত কিবাকিবি দেখালোঁ এই খোৱাৰ টাইপতে আপোনালোকক মই লগ পাম বাকী মোৰ ছিষ্টাৰজনী কান্দি ভাত খালে কিমান যে কি ক'লোঁ ভাত খালে তাই এতিয়া শুব গৈছে আমি ভাত খাম তো ৰখি থাকক বহুত ধুনীয়া স্পেচিয়েল ডিছ ৰেডি হৈ গ'ল তো চিকেনখিনি দেখাওঁ ৰ'ব আপোনালোকক এই চিকেন এতিয়া হ'ব এটা এক্সট্ৰা ডেক'ৰেশ্যন তো এইটো আপোনালোকক দেখাই আছোঁ ফাইনেলি আমাৰ ডেক'ৰেশ্যনটো হৈ গ'ল আৰু বহুত বেছি সহায় কৰি দিলে মোৰ খুৰীমাই তো খাওঁ লাগছে নেকি বাৰু এই গোটেইখিনি ভাত হওক বা যিখিনি হওক সকলোখিনি একদম পূৰা চৌকাত বনোৱা আছে এইটো তৰকাৰী চালাড দালি পনীৰ চিকেন আৰু কিবাকিবি আছে যিটো দেখা নহ'ল বাৰু তো খাওঁ আৰু সুখ দুখৰ মাজেৰে আজি পৰিয়ালটোৰ লগত একেলগে এসাঁজ খালোঁ আৰু বহুত বেছি ভাল লাগিল এটা খানাটোত কি খালোঁ সেইটো বেছি মেটাৰ নকৰে কিন্তু আমি সকলোৰ লগত লগ লাগি আমি যিখিনি ফূৰ্তি কৰিলোঁ আমাৰ মানে মাজত থকা যিটো সম্বন্ধ সেইটো মানে আমি আৰু বেছি মজবুত কৰিলোঁ সেইটো বেছি ডাঙৰ কথা হয় আৰু আজি দিনটো বহুত বেছি ভাল লাগি গ'ল বাকী খানা খালোঁ সেইবিলাক চব চাফ চিকুণ কৰিলা খুৰীমাহঁতৰ ঘৰত গ'ল সিহঁতে কিজানি শুব লৈছে আৰু আমাৰ জেঠামাহঁতে কৈছে অলপ কামচোলাটো মোৰ বেছি হ'ব তো মাও আজৰি হ'ল মাতকৈ বেছি মই আজৰি হ'লোঁ এতিয়া ভৰি হাতখন ধুই আহিলোঁ ফ্ৰেছ হৈলোঁ আহি কিনে ধুনীয়াকৈ বিচনা পাৰি ৰেডি কৰিছোঁ দেখিছে এখন মোৰ বিচনা হয় আৰু এতিয়া মানে বাগত দিম আৰু এতিয়া 12:04 হৈছে এতিয়া 12:04 হৈছে একদম মোৰ চকুটুকু গাত পাই গ'ল মানে বেছি টোপনি লাগছে কাৰণ এইকেইদিন যিহেতু কলেজ নাই তো ৰাতি পঢ়িবও নালাগে কেতিয়াবা ড্ৰয়িং কৰি কেতিয়াবা মই মোবাইল চাওঁ কিন্তু সোনকালে শুই থাকোঁ আৰু 10টামানতে শুই থাকোঁ আজি 12টা বাজি গ'ল আৰু যেতিয়া টোপনি লাগেতো আৰু বেছি দেৰি হ'ব তো আজি বহুত বেছি ভাগৰ লাগছি এতিয়া শুম বাকি কেনেকুৱা লাগিল ভ্লগটো চাই আপোনালোকলৈ বহুত দিন ভ্লগ কৰা নাছিলোঁ তো এটা ভ্লগ এটা আগবঢ়ালোঁ তো সকলোৱে চাব বাকি কেনেকুৱা লাগিল জনাব
লগতে মোৰ চেনেলটো প্লিজ মৰম দিয়ক অকণমান।